সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলাৰ সহযোগত ৫১৪তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উৎসৱ উদযাপন। নগাঁও জিলাৰ ডিমৌ চাৰিআলিত ২৪ ফেব্ৰুৱাৰী শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলাৰ সহযোগত ৫১৪তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হয়। উক্ত দিনটোত পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰি বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰি দুপৰীয়া মুকলি সভা অনুষ্ঠান হৈ সন্ধিয়া বীৰ চিলাৰায় প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয়। অসম গণ ভাৰতীয় জনতা পাৰ্টি আৰু উচ্চ জাতি মৰ্চাৰ কিছু ৪-৫ বছৰ আগতে যদিও এই জনগোষ্ঠীটোৰ নানান কিন্তু তথাপিও চৰকাৰৰ অকণ কৃপা দৃষ্টিৰে আজি ৪-৫ বছৰ আগতে কমতাপুৰ অট'নমাছ কাউন্সিল নামেৰে এটি অনুষ্ঠান চৰকাৰে আপোনালোকে মুকলি কৰি দিছে। মই আশা কৰিম আৰু বিশ্বাস কৰিম এই অট'নমাছ কাউন্সিলৰ ফলৰ পৰা কোচ ৰাজবংশী আমাৰ এই শ্ৰদ্ধাৰ ৰাইজসকলৰ কিছু উন্নয়ন হ'ব আৰু নতুনকৈ এখন অসম গঢ়াত এক বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ স্বাৰ্থত তেখেতসকলে কাম কৰিব। শ্ৰদ্ধাৰ ৰাইজ বিশ্ববীৰ চিলাৰায়দেৱৰ যি ঐতিহ্য, তেওঁৰ যি বীৰত্ব, তেওঁৰ এই মহাপৰাক্ৰমী বীৰত্বক সদায় স্মৰণ কৰিব। ৫১৪তম জন্ম জয়ন্তী, এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এটি সংগীতানুষ্ঠানৰ উদযাপন কৰা হৈছে আৰু এই সংগীতানুষ্ঠানটোৰ মঞ্চ উদ্বোধকৰ দৰে গুৰু দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছে। যদিও মই ইয়াৰ যোগ্য নহয়, এই চেগতে মই উদযাপন সমিতিৰ পৰম শ্ৰদ্ধাৰ সভাপতি, পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি আৰু যুটীয়া সম্পাদকদ্বয়ৰ লগতে এই উৎসৱ উদযাপন সমিতিৰ লগত জড়িত প্ৰত্যেকজন বিষয়ববী আৰু কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰাচীন অসমৰ অতি সাহসী, পৰাক্ৰমী, নিজৰ ঐতিহ্যৰে প্ৰাজ্যমান হৈ থকা, কৃষ্টি সংস্কৃতিৰে চহকী অসমৰ অন্যতম ভূমিপুত্ৰ এই কোচ ৰাজবংশী জনগোষ্ঠী। আৰু এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ প্ৰধান সেনাপতি বিশ্ববীৰ শুক্লধ্বজ চিলাৰায়দেৱৰ আজিৰ এই
514তম জন্ম জয়ন্তীত মই তেখেতৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই বিশ্ববীৰ চিলাৰায়দেৱৰ এই জন্ম জয়ন্তীত মই মোৰ নতশিৰ কৰি তেখেতক মই স্মৰণ কৰিছোঁ। লগতে ৰাজবংশীৰ জনগোষ্ঠীৰ প্ৰত্যেকজন আমাৰ শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকলক মই জন্ম জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যদিও এই কোচ ৰাজবংশী জনগোষ্ঠীটো প্ৰাচীন কালৰ আমাৰ প্ৰাচীন অসমৰ অন্যতম ভূমিপুত্ৰ, কিন্তু মহাপুৰুষ গুৰুজনৰ আদৰ্শত অনুপ্ৰাণিত হৈ নতুন অসম গঢ়াত আৰু এক আধুনিক অসম গঢ়াত লগতে আমাৰ এই বৃহত্তৰ অসমীয়া জাতিটোৰ